আজিৰ দিনটোত খুব পবিত্ৰ দিন বুলি ক'ব লাগিব আৰু বড়োসকলৰ যি মাংগলিক যি আজি বাথৌ পূজা আৰু এই পূজাৰ দিনাত মই আজি হিড়িম্বা মন্দিৰলৈকে ৰাওনা কৰিছোঁ আৰু বিশেষকৈ মোৰ লগত দুজন মোৰ ভাইটি আছে আৰু আজিৰ দিনটোত খুব পবিত্ৰ দিন ঠিক খন্তেক পিছতে আমি মন্দিৰৰ গেটখন দেখিবলৈ পাম এইয়া আৰু এই মন্দিৰখনত বহু পুৰণি মন্দিৰ বুলি ক'ব লাগিব আৰু এই মন্দিৰত চিনাকুনা বাথৌ থানচালি আৰু এই চিনাকুনা বাথৌ থানচালিত বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে আহি সমাগম হয় আৰু আমিও সেইকাৰণে আহিছোঁ।